প্ৰথমতে দুটা ক্লিপ চাই লওক। এইখন মোৰ হাতত 500 টকীয়া নোট, আপোনালোকে চাওক ভালকৈ। মই আজি 10,000 টকা দৰমহা পাইছিলোঁ। ভালকৈ চাওক, মই গোটেই বান্ডিলটো পেলাই দিছোঁ আৰু যিখিনি মই হাতত লৈ আহিম আপোনালোকে কি কৰ চাই থাককচোন। মোৰ টকা মোৰ কথা, টকা মই ফচি আছোঁ, মই ফচি থাকোঁ, মোৰ কথা। কোনোবাই কিবা ক'ব লগা কাৰোবাৰ অকাত আছে নেকি? হা, কাৰোবাৰ দম আছে নে কাৰোবাৰ অকাত আছে? আজি মই এতিয়া মোৰ টকা এটা হৈছে এইটো আৰু আনটো হৈছে এইটো। এখন বহুত ধুনীয়া চ' সাধাৰণতে মই এনেকুৱা ভিডিঅ' নবনাওঁ, কিন্তু আজি মানে মই মোবাইলটো চাই থাকোঁতে দুটা ক্লিপ দেখিলোঁ আৰু দুইটা ক্লিপ একো সংলগ্ন নহয়, বেলেগ বেলেগ ক্লিপ হয়, কিন্তু দুইটা একেলগতে মানে প্ৰায় একেটা মেছেজে ক্ৰিয়েট কৰিছে। চ' মই সেইকাৰণে এইটো ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে সম্পূৰ্ণ চাব, গোটেইটো ভিডিঅ' চাব, গোটেই ক্লিপখিনি সম্পূৰ্ণ চাব। মই কি ক'ব বিচাৰিছোঁ গোটেইখিনি চাব, তেতিয়াহে গম পাব, তাৰপিছতে কমেণ্ট কৰিব, কাৰণ আধা চাই বস্তুটো বুজি নাপাব মই কি ক'ব বিচাৰিছোঁ। চ' প্ৰথম ক্লিপটো পাইছিলোঁ মই ইনষ্টাগ্ৰামত, এটা ৰীল বনাইছিলে এজন মানুহে। তো তেওঁ মানে আমাৰ যোনটো ভাৰতীয় কাৰেঞ্চি নোট আছে, টকা আছে, তো সেইটো মানে তেওঁ ৰাস্তাত পেলাইছে, আকৌ তেওঁ গৈ সেইটো ঘৰত নি ভৰিৰে গচকিছে, এনেকুৱা কিছুমান ক্লিপ দিলে। তো সেই বস্তু দেখি মোৰ একদম মানে ভাল নালাগে। প্ৰথম কথা হৈছে তেওঁৰ নিজৰ পইচা, তেওঁ যি কৰে কৰক, সেইটো আমাৰ একো আপত্তি নাই। তেওঁ নিজৰ টকা ক'ত খৰচ কৰিছে, কি কৰিছে, সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু সেই টকাখনত আছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো, লগতে ভাৰতৰ নাম আছে, আৰু লগতে তাত অশোক চক্ৰ আছে। সেই গোটেইখিনি বস্তুক আমি সন্মান কৰোঁ, আৰু এটা ছ'চিয়েল প্লেটফৰ্মত তেওঁ সেইটোক অপমান কৰি এটা ভিডিঅ' দিছে, আৰু সেই বস্তুটো মই মানে সহিব নোৱাৰিলোঁ। আৰু লগে লগে মই তেওঁক কমেণ্টো কৰিলোঁ, তেওঁ যোনটো ইনষ্টাগ্ৰামৰ ৰীল আছিলে তাত মই কমেণ্ট কৰিলোঁ যে এইটো ভাল হোৱা নাই, আৰু আছাম পুলিচকো টেগ কৰিলোঁ। তো তেখেতে বস্তুটো ডিলিট কৰি দিলে। তো তেখেতে যথেষ্ট ভাল কাম কৰিলে যে লগে লগে ভিডিঅ'টো ডিলিট কৰি দিলে। আৰু সেই একেভাগেই অলপ পাছতে মই দেখিলোঁ যে আমাৰ যোনখন স্বৰ্গৰথ চিনেমা আজি ৰিলিজ হৈছে, তো সেইখনৰ প্ৰমোশ্যন চলি আছে। আৰু তেতিয়াও মই দেখিলোঁ তেওঁলোকে ৰাস্তাত গৈ টকা প্ৰিণ্ট কৰিছে, মানে ফেক টকা হয়, তাত এফালে স্বৰ্গৰথৰ নাম লিখা আছে আৰু এফালে মানে টকাৰ প্ৰিণ্টটো আছে, আৰু তাতো সেই মহাত্মা গান্ধীৰ ফটো আছে, আৰু লগতে ভাৰতৰ ইণ্ডিয়া লিখা আছে, ৰিজাৰ্ভ বেংকৰ নাম লিখা আছে। চ' তেনেকুৱা টকা এটা ৰাস্তাত পেলাই ফুৰিছে। এতিয়া কথাটো হ'ল সেই টকাখিনি ৰাস্তাই ৰাস্তাই দলিয়াই ফুৰোঁতে ৰাস্তাটোতো লেতেৰা হৈছে, সেইটো যিকোনো এজন কমন চেঞ্চ থকা মানুহে গম পাব যে সেই ৰাস্তাটো লেতেৰা হৈছে। আৰু লগতে তাত থকা মহাত্মা গান্ধীৰ ফটোখন গাড়ীৰে চেপিছে, মানুহে গচকিছে। চ' সেই বস্তুটো কিমান যুক্তিসংগত হৈছে, এটা চিভিক চেঞ্চ থাকে। তো সেই বস্তুখিনি মানে মোৰ দেখি ভাল নালাগিলে, তো সেইকাৰণে মই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। এটা ছ'চিয়েল প্লেটফৰ্ম যিটো ছ'চিয়েল মিডিয়া হওক, ফেচবুকেই হওক, ইউটিউবেই হওক, এইবিলাক এটা ছ'চিয়েল প্লেটফৰ্ম, তাত এটা আপোনালোকৰ চিভিক চেঞ্চ থাকিবই লাগিব। আপুনি যিহেতু আপুনি ছ'চিয়েল প্লেটফৰ্মত আপুনি চাইন ইন কৰিছে, তেতিয়া এখন ডাঙৰ হেৰি থাকে, টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, সেইখন আপুনি নপঢ়াকৈ আমি টিক কৰি দিওঁ, একচেপ্ট কৰি দিওঁ। কিন্তু তাতো লিখা থাকে যে ৰুলছ এণ্ড ৰেগুলেশ্যন, আৰু যিহেতু আপুনি যি মন যায় তাকে কৰিব পাৰে। কিন্তু মেইন কথাটো হ'ল এটা ছ'চিয়েল প্লেটফৰ্মত যে আপুনি এটা বস্তু এটা পাব্লিছ কৰি দিব, তেতিয়া সেই সমাজত সেইটো বস্তুৱে কি প্ৰভাৱ পেলাইছে, বা আপুনি এটা শুদ্ধ কাম কৰিছে নে অশুদ্ধ কাম কৰিছে, সেই বস্তুটো এটা ভাবি চাবলগীয়া কথা। এতিয়া সেই স্বৰ্গৰথ মুভিখন, এতিয়া অসমীয়া চিনেমাৰ কথা কওঁ, অসমীয়া চিনেমাৰ উন্নতি হোৱাটো ময়ো বিচাৰোঁ। ময়ো এই ফিল্ম লাইনৰ লগতে জড়িত মানুহ, ময়ো ভিডিঅ' বনাই ভাল পাওঁ। তো সেইকাৰণে অসমীয়া চিনেমাৰ উন্নতি হোৱাটো মই বহুত বিচাৰোঁ, ময়ো ভাল পাওঁ অসমীয়া চিনেমাৰ উন্নতি হওক, মানুহে চাবলৈ যাওক হলত। কিন্তু প্ৰমোশ্যনৰ নামত এইখিনি কৰাটো শুদ্ধ হৈছে জানো? এতিয়া মই নকওঁ তেওঁলোকক কি কৰিব লাগে, বা মই তেওঁলোকক বদনাম কৰিবও বিচৰা নাই, বা তেওঁলোকৰ এগেইনষ্টত মই কথা ক'বলৈ যোৱা নাই। কিন্তু মানে যিটো প্ৰচেছ, তেওঁলোকে যিটো কাম কৰিলে, সেই বস্তুটো মই বেয়া পাইছোঁ। চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। মই এইটো ক'বলৈ যোৱা নাই যে তেওঁলোকে ক্ষমা বিচাৰিব লাগে বা কিবা কৰিব লাগে। আৰু যিজন মানুহৰ ৰীলৰ কথা ক'লোঁ, তেখেতে অলৰেডি ভিডিঅ'টো ডিলিট কৰি দিছে। তো তেখেতক ধন্যবাদ জনাইছোঁ। মই লগে লগে তেখেতক এটা কমেণ্ট কৰিলোঁ, আৰু বহুত বাকী লোকেও কমেণ্ট কৰিছিলে, আৰু তাৰপিছত তেওঁ ভিডিঅ'টো ডিলিট কৰি দিলে। ঠিক তেনেকৈ স্বৰ্গৰথৰ যোনটো টীম আছে, তেওঁলোকৰতো বহুত ডাঙৰ টীম হয়, বহুত ডাঙৰ ডাঙৰ মানুহে আছে সেই টীমত। তেওঁলোকে এবাৰ ভাবি নাচালে যে এইটো কাম কৰিলে বেয়া হ'ব। এইটো জেগালৈ মই আহিছিলোঁ, এতিয়া দেখিছেনে এইটো জেগাও কিমান লেতেৰা হৈ আছে। ইয়াত এইটো এটা লখিমপুৰৰ চইল বুলি কয়। এই জেগাটোত মানুহে পিকনিক চিকনিক খাবলৈ আহে। গোটেই পলিথিনৰ পৰা আৰম্ভ কৰি বটলৰ পৰা বিয়েৰৰ কেনলৈকে চব পৰি আছে। চ' মই আপোনালোকো ক'ম, যিসকল আহে আপোনালোকে আহক, প্ৰকৃতিৰ মাজত বহক, এখন্তেক বহক, অলপ ফূৰ্তি কৰক, অলপ কথা বতৰা পাতক, ফটো মাৰক, ৰীল বনাওক, যি কৰক, কিন্তু লেতেৰা কৰি থৈ কিয় যায়? আৰু আচলতে মই এনেকুৱা ভিডিঅ' নবনাওঁৱেই, মই নিজৰ দুনিয়াতে মগ্ন হৈ থাকোঁ। মই চিনেমেটিক ভিডিঅ' বনাই ভাল পাওঁ, মই নিজৰ
মানে ক্ৰিয়েটিভ বস্তু কৰিব পালে ভাল পাওঁ, কিন্তু এনেকুৱা টপিকৰ ওপৰত কণ্ট্ৰভাৰ্চিয়েল টপিকৰ ওপৰত মই কেতিয়াও কথা নকওঁ। কিন্তু আজি ক'বলৈ মন গ'ল, কাৰণ আজি ৰাতিপুৱা দুটা ভিডিঅ' দেখিলোঁ, দুইটা ভিডিঅ'তে মানে এনেকুৱা বস্তু দেখিলোঁ, মানে এনেকুৱা লাগিলে যে ছ'চিয়েল মিডিয়াত পালে বুলিয়ে মানুহে যি টি কৰিব নেকি, এনেকুৱা টাইপৰ এটা ফিল হ'ল। মানুহবিলাকে অকণো মানে ভাবি নাচায় নেকি, কাৰণ আগতকৈ আমাৰ শিক্ষিত মানুহৰ সংখ্যাৰ হাৰ যথেষ্ট বাঢ়িছে, বহুত মানুহ শিক্ষিত হৈছে। আগতে যিমান অশিক্ষিত মানুহ আছিলে এতিয়া নাই, এতিয়া বহুত মানুহ, চবেই স্কুল যায়, চবেই পঢ়ে, কিন্তু তথাপিও সেই যোনটো মানে চিভিক চেন্স, যিটো মানে সমাজৰ প্ৰতি দায়িত্ববোধ, সেই বস্তুটো মানুহে কিয় পোৱা নাই, কিয় এতিয়াও মানে মানুহে এনেকুৱা ভুলবোৰ কৰে, সেই বস্তুটোৰ কাৰণে মোৰ বেয়া লাগি এইটো ভিডিঅ' বনালোঁ। বাকী যি কি নহওক, ময়ো এজন ক্ৰিয়েটৰ হয়, ময়ো কেতিয়াবা ভুল কৰিব পাৰোঁ। যদি আপোনালোকে সেই ভুলবিলাক দেখে মোক শুধৰাই দিব, মোক ক'ব। মানে ভুলটো কৰাত ডাঙৰ কথা নহয়, ভুলটো শুধৰোৱাটো মেইন ডাঙৰ কথা। যিকোনো মানুহৰ ভুল হ'ব পাৰে, কিন্তু সেই ভুলটো শুধৰাব লাগে। আৰু লগতে ভুলটো দেখি মনে মনে থকাটোহে এটা বেয়া কথা। তো কাৰোবাৰ যদি ভুল দেখে আপোনালোকে শুধৰাই দিব। ছ'চিয়েল মিডিয়াৰ জামানা হয় আজিকালি, চবফালে চব মুকলি, চবেই চবৰ কথা জানে। চ' আপোনালোকে যদি ভিডিঅ'টো ফেচবুকত চাই আছে মোক ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ' ইমানতে সামৰোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'তে। টিল দেন বাই বাই।